বন্ধু-বান্ধৱীসকল, দেশৰ 137খন আৰ্মি পাব্লিক স্কুলত প্ৰায় 8,000টা শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। বন্ধু-বান্ধৱীসকল, এই পোষ্টসমূহৰ বাবে শিক্ষাগত অৰ্হতা এনেধৰণৰ: পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে 50% নম্বৰৰ সৈতে নিৰ্দিষ্ট বিষয়ত পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব। প্ৰফেচনেল ডিগ্ৰী হিচাপে থাকিব লাগিব 50% নম্বৰৰ সৈতে BA। ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ বাবে 50% নম্বৰৰ সৈতে গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু প্ৰফেচনেল ডিগ্ৰী হিচাপে থাকিব লাগিব 50% নম্বৰৰ সৈতে BA। প্ৰাইমেৰী টিচাৰৰ বাবে 50% নম্বৰৰ সৈতে গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু প্ৰফেচনেল ডিগ্ৰী হিচাপে থাকিব লাগিব 50% নম্বৰৰ সৈতে BEd নাইবা DLEd। যিবিলাক প্ৰাৰ্থীয়ে 50% নম্বৰৰ সৈতে গ্ৰেজুৱেশ্যনত উত্তীৰ্ণ হ'ব পৰা নাই কিন্তু পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী 50% আছে, তেওঁলোকেও এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। এই পদসমূহত আবেদন কৰিবলৈ বয়স ফ্ৰেছ কেণ্ডিডেটৰ বাবে 40 বছৰৰ তলৰ আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেটৰ বাবে 57 বছৰৰ তলৰ। এই পদসমূহত আবেদন কৰিবলৈ Ctet বা Tet বাধ্যতামূলক নহয়। Ctet বা Tet উত্তীৰ্ণ নোহোৱা ব্যক্তিসকলেও এই আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব। এই পদসমূহৰ বাবে যি এক্সাম প্ৰক্ৰিয়া হ'ব, এই এক্সাম প্ৰক্ৰিয়া 21 বা 22 নৱেম্বৰ তাৰিখে অনুষ্ঠিত কৰাৰ কথা ঘোষণা। পদসমূহৰ বাবে এক্সাম ফিজ হৈছে 500 টকা, যিটো নন ৰিফাণ্ডেবল হ'ব। ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে 1 অক্টোবৰৰ পৰা 20 অক্টোবৰৰ ভিতৰত নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব অফিচিয়েল ৱেবছাইটত গৈ। ধন্যবাদ।